হেল্ল' এভৰিৱান, মই দিনাশ্ৰীয়ে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব আৰু আপোনালোকৰ নিশ্চয় ভালেই, মইতো ভালেই আছোঁ। আৰু আজি বহুত দিনৰ মই নতুন এটা ভিডিঅ'লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব। বহুত আন্ধাৰ হৈ আছে, হ'লেও ভিডিঅ'টো আৰম্ভ কৰিবই লাগিব নহয় জানো। বতৰটো অলপ বেয়াই, দেখিছেনে বাৰু, বিজুলী মাৰিছে। এতিয়া ৰাতিপুৱা বাজিছে 3:30। আমি 1মান বজাতে উঠিলোঁ আৰু এতিয়া ওলাই গৈ ৰেডি কলেজ যাম। শেষলৈকে চাই যাব, বহুত ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে ভিডিঅ'টো। আশা কৰোঁ সম্পূৰ্ণকৈ চাব। আৰু দেখিছেনে এইফালে আন্ধাৰেই হৈ আছে আৰু আমি এতিয়া ওলাই কৰি আমি আজি বহুত সোনকালে উঠিলোঁ। আচলতে ক'ৰবাত যোৱা বুলি ক'লে সকলো মানুহ এক্সাইটেড হৈ থাকে নহয় জানো, সেইকাৰণে সোনকালে উঠিলোঁ আৰু ভিডিঅ'টো শেষলৈকে চাই যাব। আমি 4:30মান বজাত যাত্ৰা কৰিলোঁৱে আৰু মানে ৰাস্তাটো ফ্ৰী হৈ আছিলে যিহেতু গাড়ী মটৰবোৰ কম আৰু আমি বহুত দূৰ পালোঁগৈ। গৈ ভিডিঅ'টো কৰা নহ'ল বেছিকৈ, হ'লেও আৰু য'ত ত'ত অলপ কৰি থ'লোঁ। এয়া দেখিছেনে, আমি কাজিৰঙা পাওঁ আৰু পৰিৱেশটো ইমান যে ধুনীয়া নহয়, পাহাৰ, সেউজীয়া পৰিৱেশ, তাৰ লগতে আমি বিলীন হৈ সকলো গৈ আছোঁ। ৰাতিপুৱা সময়তো ভিৰ নাথাকেই ইমানকৈ, সেইকাৰণে আচলতে গৈও ভাল লাগিলে। আৰু কাজিৰঙাৰ ওচৰতো বাৰু শ্ল'কৈ যাবই লাগে নহয় জানো, আৰু হ'লেও মই স্পীড কৰি দিছোঁ কাৰণ ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব সেইকাৰণে। সেইটোৱে কথাটো, আৰু সেইকাৰণে মই ভিডিঅ'টো স্পীড কৰি দিছোঁ, কিন্তু বহুত লাহে লাহে গৈছিলে। হ'লেও ভালেই লাগিলে গৈ, আৰু ৰাতিপুৱা সময়ত যিহেতু ভাল লাগে ন, সেইকাৰণে বাকী পৰিয়ালৰ লগতো গৈ আছোঁ। আমি যোৰহাটৰ পৰা আমি নগাঁৱলৈকে গৈ আছোঁ আৰু আমি শৰাই দিম যিহেতু, সেইকাৰণে আমি ভাত পানী একো খোৱা নাই আৰু একো বস্তু খোৱা নাই, অকল চাহ একাপ খাই আহিছোঁ। সেইকাৰণে সোনকালে পাবগৈ লাগে, হ'লেও আমি বেছি টাইম নালাগিলে। 3 ঘণ্টা আৰু 4 ঘণ্টাৰ ভিতৰত যাত্ৰাটো আমি ভালদৰে পাৰ কৰিলোঁ, ভাল লাগিলে। তাৰ পাছতে আমি পালোঁগৈ বুঢ়া পাহাৰত থকা হালধিবাৰী বুঢ়ী মাই মন্দিৰ। ইমান ভালকৈ নাজানো যদিও যিকণ জানো কৈছোঁ, আৰু তাতে যদি কিবা ভুল হয় বা ক'ব নাই জনা আপোনালোকে কমেণ্ট কৰি জনাব, যিসকলে বেছি অভিজ্ঞতা আৰু যিসকলে জানে মানে মোক জনাব। আৰু আমি বন্ধ আছিলে, হ'লেও আমি আশীৰ্বাদ ল'লোঁ। আৰু যোনসকল মানুহ সেইফালেদি যায় অলপ হ'লেও ৰখে আৰু অলপ সেৱা কৰি যায় সকলোৱে, সেইকাৰণে আমিও অলপ ৰ'লোঁ যদিও বন্ধ আছিল। তাৰপাছতে আমিও আকৌ যাত্ৰা আৰম্ভ কৰিলোঁ। লগতে দেখিছেনে চিকুৰ উৎপাত পাছফালে বহি, আৰু এইফালে মই। তাৰপাছতে আমি আকৌ যাত্ৰা আৰম্ভ কৰিলোঁ। গাড়ী মটৰ একেবাৰে ভিৰ নাই, আহোঁতেহে অলপ দিগদাৰ হৈছিলে, বহুত গাড়ী যাব পৰা নাছিলোঁ, ৰৈ আহিব লগা হ'ল ৰাতিপুৱা যে, সেইকাৰণে ইমান গাড়ীৰ ভিৰ নাই আৰু গৈও ভাল লাগিলে। কিন্তু ৰাতি অলপ প্ৰব্লেমো হৈছিলে দেই, মানে গাড়ী ইমান ভিৰ হৈ যায় নহয়, ৰখি আমনি লাগি গৈছিলে। কিন্তু ৰাতিপুৱা আমি বহুত ধুনীয়াকৈ পালোঁগৈ। হিচাপ কৰা নাই, কিন্তু আমি 4খনমান এনিমেল কৰিডৰ পাৰ হৈ গৈ আছোঁ, আৰু সেইখিনিতো বহুত লাহে লাহে যাব লাগে, সকলোৱে জানেই। এইফালে মই বা আৰু পেহী বহি লৈছোঁ, পাছফালে আছে গিঠু বা, চিকু আৰু পেহা। এনেকৈ আমি গৈ পাব হৈছেগৈ, আৰু ইমান ধুনীয়া পৰিৱেশটো চাওকচোন। এফালে পাহাৰ, এফালে সেউজীয়া প্ৰাকৃতিক সৌন্দৰ্য, এনেকুৱা ঠাই বহুত ভাল লাগে। খালি আমি সদায় থাকিব নোৱাৰিম, নেটৱৰ্কৰ যিহেতু প্ৰব্লেম, আমনি লাগিব। কিন্তু আমি এনেকৈ এদিন দুদিনৰ কাৰণে বহুত ভাল লাগিব ন থাকি, মই মানে অনুভৱ কৰিছোঁ। আৰু তাৰপিছতে পালোঁহি সেই যে অকোৱা পকোৱা ৰাস্তাটো, এই ৰাস্তাটো মোৰ বহুত প্ৰিয়। এই ঠাইখিনি মানে বহুতকেইটা টাৰ্ণিং আছে, এইকেইটা পাৰ হৈ মোৰ বহুত ভাল লাগে এইফালে আহিলে। আৰু আমিও গৈ আছোঁ ধুনীয়াকৈ, তাৰ অলপ সময় পিছতে পামগৈ, আৰু বেছি দূৰ নাই। গৈ আমি নগাঁও পালোঁগৈ, আৰু এইফালে দেখিছেনে গোটেই পৰিৱেশটো চাওকচোন। এইফালে আমি য'ত যাবলৈ লৈছোঁ মানে মহামৃত্যুঞ্জয় মন্দিৰৰ এনেকৈ লগাই থোৱা আছে, মানে অলপ দূৰ গৈ পামগৈ, আৰু বহুত দূৰৰ পৰা দেখি থাকি আমি প্ৰায় 8টামান বজাত মন্দিৰ পালোঁগৈ। বহুত সোনকালে পোৱা নিচিনা লাগিছে। আমি মানে 9টা বজালৈ আমি ধুনীয়াকৈ চাকি শৰাই দি আজৰি হ'ব পাৰিলোঁ। মানে আমি ফুৰিবলৈও যোৱাৰ কথা আছে, সেইকাৰণে সোনকালে কৰা হৈছে যিহেতু। আৰু এই শাওণ মাহত মানে বহুত মানুহৰ ভিৰ হয়, সেইকাৰণে আমি মানুহ নহাৰ আগতেই আহি পালোঁ, ইমান দূৰৰ পৰা আহিছোঁ যদিও। অৱশেষত আমি আহি পালোঁহি। বহুত দূৰৰ পৰা আমি শিৱলিংগ ভাগ প্ৰত্যক্ষ কৰিব পাৰিছোঁ। ইয়াত দেখিছেনে আপোনালোকেও, বহুত দূৰৰ পৰা, বহুত ভাল লাগিছে আহি। তাৰপিছতে আমি এইখিনিতে গাড়ীখন ৰখাই তাৰপিছত আমি বস্তু কিনি ল'লোঁ, কি কিনিবলৈ আছে। এইখিনিত এটা নিয়ম দেই, ঠাইখিনিত মানে মানুহ আহেই শৰাই কিনিবৰ কাৰণে ক'বলৈ। ফাইনেলি আমি গন্তব্যস্থান পাই গ'লোহি। পৰিৱেশটো অলপ দেখাই দিছোঁ। আমাৰ চিকু মেইন দেই, এইফালে চিকু অহা দেখি কুকুৰটোও ভুকিছে। তাৰপিছত এইফালে পৰিৱেশটো অলপ দেখাই দিছোঁ। এয়া দেখিছেনে, তাকতো এৰি থৈ যাবই নোৱাৰে কুকুৰবোৰৰ পৰা।
এইফালে আমি পূজাৰ শৰাইৰ কাৰণে বস্তু কিনিলোঁ। তাৰপিছত আকৌ আমি ৰখি থাকিব লগা হৈছে দেই। পেহাহঁত গ'ল আৰু বাহঁতো গ'ল। এতিয়া এজনী বা আৰু এইফালে আমাৰ চিকুক আমি ৰখীয়া হৈছোঁ। আমি চিকু ৰখীয়া হেৰে। তাৰপিছত আমি যাম আৰু চাকি দিবলৈ, আৰু আপোনালোকে ভিডিঅ' চাই যাব সেইফালেকে। ভাগৰ লাগি আহিছে দেখিছা চকুত। গীতু বা ঠাইখিনিও বহুত মুকলি আৰু ইমান গৰম পৰিছে ৰাতিপুৱা সময়তে, মানে বহুত ঘামি গ'ল, তিতি যোৱা নিচিনা হৈ গ'লো। মানে ৰাতিপুৱা সময়কণতে ইমান ৰ'দ দিছে, আৰু আমি যিটো টাইমত আহি পাইছোঁহি মানুহ সমাগম একেবাৰে কম, মানে চাফা চিকুণ কৰিছে। আমি বহুত সোনকালে পালোহি যদিও দূৰৰ পৰা আহিছোঁ। আমি চাকি পাতি দি অহাৰ পিছতে মানুহৰ অলপ সমাগম ঘটিছে আৰু। তাৰপিছত এয়া চুইদাৰ পিন্ধি গ'লোঁ আমি, কাৰণ বহুত দূৰৰ পৰা গৈছোঁ, চাদৰ মেখেলা পিন্ধিলে অলপ প্ৰব্লেম হয়। এইটো যাতে মানুহে নকয় আকৌ মন্দিৰ নামঘৰলৈ গ'লেতো চাদৰ মেখেলা পিন্ধি যাব লাগে, সেইটো বাৰু আমিও জানো। আমি এতিয়া ভিতৰলৈ সোমাই আহি আছোঁ আৰু চাকি দিবলৈ যাব লাগিব। পেহাহঁতে যিহেতু শৰাই দিলেই এইফালে, আৰু আগে আগে বাহঁত গৈ আছে আৰু পিছে পিছে মই আহি আছোঁ। আৰু আমি কি কৰোঁ আপোনালোকে চাই যাওক। ইফালে ময়ো ভিতৰলৈ যাবলৈ আৰম্ভ কৰিছোঁ, কিন্তু ভিতৰত আকৌ কেমেৰা এলাউ নাই, সেইকাৰণে মই ভিডিঅ' কৰি নাৰাখিলোঁ, বাহিৰৰ পৰা অলপ কৰিলোঁ। এইফালে আমিও আৰু কি দিব লাগে ভিতৰত তাত দি আহিলোঁ। এইফালে তাৰপিছত আমি এতিয়া চাকি জ্বলাবলৈ গৈ আছোঁ। চাকি তাত নজ্বলাই আচলতে ভিতৰত, আৰু এতিয়া আমি গৈ আছোঁ বাহঁতৰ লগত। ৰ'দটো ইমান ধৰিছে নহয়, বহুত চোকা ৰ'দ দিছে। হ'লেও আৰু ইফালে আমি এতিয়া গৈ আছোঁ চাকি দিবৰ কাৰণে। আপোনালোকেও য'তে আছে তাৰ পৰা আশীৰ্বাদ ল'ব। আৰু মেইন ঠাইখিনিত আমাৰ চাকি দিবৰ কাৰণে ব্যৱস্থা নাই তাত, ইয়াতে দিছে সোঁ চাইডে, মানে এনেকৈ ইয়াত চাকি জ্বলায় আৰু ভিতৰত মানে গাখীৰ আৰু পানী আমি ঢালিলোঁ। তাৰপিছতে এই ঠাইখিনিত আগৰ দিনৰ পৰা মানে যজ্ঞ কৰা যিকোনো পূজা কৰা বস্তু পোৱা গৈছিলে, সেইকাৰণে ইয়াত এই শিৱলিংগভাগ পতা বুলি মই জানিবলৈ পাৰিছোঁ, আৰু কি হয় সঠিকভাৱে নাজানো। হ'লেও আমি ইয়াত চাকি বন্তি জ্বলালোঁ, আৰু এইখিনি দেখিছে নহয়, তাত মানে ফুল দিয়ে, ফুল ছটিয়াই, আৰু তাত সেইকাৰণে এনেকুৱা হৈ আছে। আৰু এইফালে আমি চাকিও দিছোঁ, চাকি আকৌ আমি ঘিউৰে দিছোঁ দেই। তাৰপিছতে এইফালে ময়ো জ্বলাইছোঁ, কিন্তু জ্বলা নাই বতাহৰ কাৰণে। বতাহটো চাৰিওফালে আহিলে, যিহেতু মুকলি আছিলে সেইকাৰণে জ্বলা নাই। এইফালে জ্বলাই লৈছোঁ মই, বাহঁতে আগতীয়াকৈ জ্বলালে। সাধাৰণতে চাকি জ্বলাবলৈ হ'লে আমি বহি লওঁ, কিন্তু ইয়াত বহিব পৰাকৈ মানে তলখিনি বহুত তেল হৈ আছিলে, সেইকাৰণে আমি বহি লোৱা নাই, এনেকৈ জ্বলাইছোঁ। আৰু সকলোৱে এনেকৈ জ্বলাইছে, সেইকাৰণে কৈ দিছোঁ আৰু কথাটো, যাতে আকৌ কোনোবাই ভাবিব ন এনেকৈ বহিনো চাকি জ্বলাই নে, সেইকাৰণে কৈ দিছোঁ। আৰু বতাহৰ ইমান মানে বতাহ মাৰি আছে নহয়, জ্বলাবই পৰা নাই মই। বাও অলপ মোক হেল্প কৰি দিছে, আৰু এইফালে জ্বলাই হ'ল বাৰু মোৰ। প্ৰথম অৱস্থাত মানুহে নাছিলে, দেখিছেনে এতিয়া মানুহৰ কিমান সমাগম ঘটিলে। এইফালে আমিও চাকি পাতি দি আহিলোঁ, আমাক ফুট এটাও দিছিলে দেই। তাৰপিছত আমি প্ৰসাদ ল'বলৈ গ'লোঁ। প্ৰসাদ দিয়া চিষ্টেমটো এনেকৈ দিয়ে, যিহেতু ফল মূল দিলেও মানে এনেকৈ দিয়ে, আধা ঘূৰাই দিয়ে ঘৰলৈ। তাৰপিছতে বৰষুণ জাক আহিলে, আমিও ফুৰিবলৈ গৈছিলোঁ। ফুৰিবলৈ গৈ ভিডিঅ' কৰা নহ'লে, ঘৰলৈ উভতাৰ সময়তে আমি ভিডিঅ'কণ কৰি ৰাখিলোঁ। আৰু বৰষুণো দি আছে, তেনেকৈয়ে আমি গৈ আছোঁ ঘৰলৈ বুলি। ভালো লাগিছে, ইমান ধুনীয়াকৈ আশা কৰি আছিলোঁ বহুত দিনৰ আগৰ পৰা। সোনকালে আহিলোঁ, দিনটো থাকিলোঁ, তাৰপিছত সন্ধিয়াৰ সময়ত আমি যাবলৈ ল'লোঁ, ধুনীয়া পৰিৱেশটো উপভোগ কৰি। আৰু ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ, ভাবিছোঁ এইখিনিতে এণ্ড কৰোঁ। অন্য এটা ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশা। এতিয়া বাই বাই।